যদি আপোনাৰ পেট ভাল থাকে তেতিয়াহ'লে আপোনাৰ স্বাস্থ্য অলমষ্ট ভাল। যদি আপোনাৰ পেট ভাল থাকে এনে লাগিব যেন পৃথিৱীখন আপোনাৰ কাৰণে বনোৱা হৈছে। মানুহে কয় নহয়, যাৰ পেট ভাল তাৰ সকলো ভাল। আৰু যদি আপোনাৰ পেট বেয়া থাকে মানুহে ভাল কথা ক'লেও আপোনাৰ খং উঠিব। আপুনি হয়তো এডভাৰটাইজত চাইছে বা শুনিছে গাট হেল্থৰ বিষয়ে। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গাট হেল্থনো কি, গাটনো কি বস্তু, ইয়াক ভালে ৰখাৰ কিয় ইমান প্ৰয়োজন আছে, আমাৰ স্বাস্থ্যত ইয়াৰ অৱদান কি, এই বিষয়ে আমি আলোচনা কৰিম। তো গাট মানে হৈছে পাকস্থলী, সৰু ভৰু আৰু ডাঙৰ ভৰু, মানে এডাল পাইপ য'ত নেকি আমাৰ খাদ্য বস্তু হজম হয় আৰু বেয়া পদাৰ্থ যেনে মল এইবিলাক বডিৰ পৰা ওলাই যোৱাত সহায় কৰে। মানে আপোনাৰ এই পাইপটো যিমান চাফা থাকিব সিমানে আপোনাৰ গাট হেল্থটো ভাল। যদি আপোনাৰ গাট হেল্থ বেয়া থাকে তেতিয়াহ'লে আপোনাৰ মুখত পিম্পল উঠিব, চুলি সৰিব, তাৰপাছত ওজন বৃদ্ধি হ'ব, কিছুমানৰ ওজন নাবাঢ়েও, মানে যিমান যি খালেও গাত নালাগে, হাৰ্টৰ বেমাৰ হ'ব পাৰে, ডায়েবেটিছ হ'ব, মুড বেয়া হৈ থাকিব, মানে অভাৰঅল স্বাস্থ্যটো এই গাট হেল্থৰ ওপৰতে ডিপেণ্ড কৰে। এতিয়া আপুনি গম কেনেকৈ পাব যে আপোনাৰ গাট হেল্থটো বেয়া হৈ আছে নে ভাল হৈ আছে? তো আপুনি দুটা মানে ইণ্ডিকেটৰ, আৰু মই বেছি নকওঁ, দুটা ইণ্ডিকেটৰত আপুনি গম পাব। যদি আপুনি কিবা বস্তু খোৱাৰ লগে লগে যদি পেটটো ফুলি থাকে তেতিয়াহ'লে ভাবিব লাগিব আপোনাৰ গাট হেল্থ বেয়া। আপুনি যদি ঘনাই ঘনাই পাহ দি থাকে তথাপিও ভাবিব লাগিব আপোনাৰ গাট হেল্থ বেয়া। আৰু পায়খানা কৰাৰ পিছত যদি মানে এনে লাগে অসম্পূৰ্ণ যেন লাগে, এনে লাগে মানে পেটৰ ভিতৰত আৰু আছেই কিন্তু মানে কমপ্লিট নহ'ল, ইনকমপ্লিট যেন যদি লাগে তেতিয়াহ'লে ভাবিব লাগিব আপোনাৰ গাট হেল্থ বেয়া। এতিয়া এই গাট হেল্থ আপুনি ভাল কেনেকৈ ৰাখিব বা কেনেকৈ ভাল কৰিব? তাৰ বাবে আপুনি শাক পাচলি খাব লাগিব, চালাড খোৱা কৰক, সপ্তাহত 2 বা 3 দিন দৈ খোৱা কৰক, আৰু দৈ কেৱল দৈয়ে খাওক, তাতে চেনি বা নিমখ এইবিলাক একো দিব নালাগে। তাৰপাছত আপুনি ফাইবাৰ থকা খাদ্য যেনে ওটছ, কল, তাৰপাছত চিয়া চিডছ মানে ফল মূল এইবিলাক খোৱা কৰক, আৰু খাওঁতে লাহে লাহে চবাই খাওক, পটককৈ গিলি নাখাব। আৰু তাৰপাছত পাৰিলে ৰাতি সোনকালে শুবলৈ ট্ৰাই কৰক, আৰু ৰাতি 8টাৰ আগতে ডিনাৰ কমপ্লিট কৰক, আৰু সপ্তাহত 3 দিন বা 4 দিনকৈ এক্সাৰচাইজ কৰক, ৰানিং কৰিব পাৰে, চাইক্লিং কৰিব পাৰে, চুইমিং কৰিব পাৰে, এইবিলাক কৰক, তেহে আপোনাৰ গাট হেল্থ ভাল থাকিব। আৰু এইবিলাক নকৰিলে আপোনাৰ বহুত মানে বেমাৰে দেখা দিব পাৰে আৰু এই পৃথিৱীখনৰ মজা ল'ব নোৱাৰে। গতিকে এই ভিডিঅ'টো ভাল লাগিলে অৱশ্যই আপোনালোকে মোক সঁহাৰি জনাব, লাইকেৰে, কমেণ্টেৰে, শ্বেয়াৰ কৰি, আৰু ফেচবুকত যদি চাই আছে মোৰ পেজটো ফ'ল' কৰক, আৰু ইউটিউবত যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।